আজি কুচুগাঁৱৰ শ্বহীদ সুজিত নাৰ্জাৰীৰ নামত অডিটৰিয়াম যে চেংচন হ'ল এইটোকে আমি আজি আধাৰশিলা স্থাপন কৰিলে আৰু মই ভাবোঁ ইয়াৰ চেংচনটা হৈছে 85 লাখ দি ভাল এটা ঘৰ হৈ যাব। মই ভাবোঁ বহুদিন ধৰি কুচুগাঁও অঞ্চলত এনেকুৱা অডিটৰিয়াম নাছিল। আমাৰ মানুহে সভা সমিতি পাতাৰ কাৰণে বহুত অসুবিধা হৈছিলে, কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই যে সকলো সমষ্টিত এখন সুজিত নাৰ্জাৰীৰ অডিটৰিয়াম হল দিছে। এইটো কুচুগাঁও আজি এইটো নিৰ্মাণ কৰিবলৈ গৈ আছে। এইটো নিৰ্মাণ কৰা সম্পূৰ্ণ হোৱাৰ পিছত আমাৰ অঞ্চলৰ মানুহ আমি সকলোৱে ইয়াত ভালকৈ বহি আলোচনা কৰিব পাৰিব। দেশৰ কাৰণে, অঞ্চলৰ কাৰণে কিছু কথা আমি ইয়াতে বহি মিলি আৰামত আমি আলোচনা কৰিব সক্ষম হ'ম এতিয়াৰ পৰা। কিন্তু বহুত দিন ধৰি ইয়াত না অডিটৰিয়াম আছিল, না কমিউনিটি হল আছিল, একোই নাছিল। কিন্তু এতিয়া অডিটৰিয়াম হৈ গ'ল, হ'ব, বহুত মানে উৎফুল্লিত হৈছে আমাৰ দলৰ মানুহসকলে। সেইকাৰণে আমি ভাবোঁ সকলো অঞ্চলত বা সকলো সমষ্টিত 40টা সমষ্টিত যিহেতু হৈ আছে, এইটো সম্পূৰ্ণ হৈ যাব। আকৌ ইয়াত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আৰু এটা চিন্তা কৰিছে, নতুন প্ৰজন্মৰ কাৰণে যাতে মিনি ষ্টেডিয়াম খেলুৱৈসকলে যাতে এনকাৰেজমেণ্ট দিয়াৰ কাৰণে মিনি ষ্টেডিয়াম দিয়াৰ কাৰণে যোজা চলি আছে। আৰু এইটো ইতিমধ্যে হয় ঘোষণাই কৰা হ'ল, ক'তবা নিৰ্মাণ হ'ল, আমাৰ কুচুগাঁৱত হোৱা নাই, হ'ব, অলপ পিছতে হ'ব। সেইকাৰণে বহুত কাম কৰণীয় আছে। আমাৰ চৰকাৰে 3 বছৰ 8 মাহে হৈছে। এই 3 বছৰ 8 মাহত আমি যি কৰিছোঁ ভালে কাম কৰিছোঁ, আৰু অনাগত দিনত ৰাইজৰ কাৰণে কাম কৰি যাম। আৰু ৰাইজে আমাক কাম কৰাৰ কাৰণে পঠাইছে, সেইকাৰণে ৰাইজৰ লগত আলোচনা কৰি আমি কাম কৰি যাম। আঞ্চলিক শক্তিশালী কৰাৰ কাৰণে BPF PPL একত্ৰীকৰণৰ এটা প্ৰস্তাৱ আহিছে। যিহেতু আপুনি এটা এক্সিকিউটিভ মেম্বাৰ, এই ক্ষেত্ৰত আপুনি কি ধৰণৰ মত? ৰাজনীতিকৰ কথা এইটো বেলেগ কথা, অলপ সুকীয়া, নিজৰ অংকত মতে চলে ৰাজনীতিকবোৰ। আৰু এতিয়া BPF আৰু UPPL মিলিয়ে নে নিমিলে এইটো বেলেগ কথা, পিছৰ কথা। কিন্তু আমাৰ হাইকমাণ্ড আছে, হাইকমাণ্ডে এইটো গোটেইখিনি কথা নিৰ্ণয় কৰিব। হাইকমাণ্ডে যেতিয়া অৰ্ডাৰ দিব আমি সৈনিক হিচাপে কাম কৰিম। এইটো হাইকমাণ্ডৰ কথা। হাইকমাণ্ডে যি চিন্তা কৰিব, ভাল এটা চিন্তা কৰিব। আঞ্চলিকতাবাদী দলৰ কাৰণেই হওক বা নেশ্যনেল দলেৰে হওক, আমাৰ কথা হ'ল দেশখন ভাল হ'ব লাগে, দেশখন শক্তিশালী হ'ব লাগে। যিয়েই নহওক, দেশ শক্তিশালী বা অঞ্চলখন ঠিক, সমাজ ঠিক কৰা, বা বহুদিন ধৰি বিটিআৰত আমাৰ অশান্তি আছিলে, এই 3 বছৰ 8 মাহত সকলো সহায় কৰাৰ কাৰণে, সকলো কাম কৰাৰ কাৰণে ইয়াত কোনো ঘটনা হোৱা নাই। ইয়াত শান্তিৰে আমি বসবাস কৰিব পাৰিছোঁ, এইটোকে আমাক লাগে। সেইকাৰণে মই সকলোকে আহ্বান কৰিম, সকলোৱে যাতে শান্তিৰ নামত, শান্তি স্থাপন কৰাৰ নামত সকলোৱে কাম কৰিব লাগে।